হাই প্ৰফাইল মানুহ আহে ইয়াত আপোনাৰ নিচিতা গোস্বামীক মই 3 দিনমান দেখা পাইছিলো ইয়াতে আহা হয় পাৰ্টিত আহা দেখা পাইছো ৰাতি ওলাই যায় ইয়াৰ পৰা আৰু তাৰ বাহিৰেও আপোনাৰ ইয়াত ভাল ভাল দামী মানুহ আহে দামী গাড়ী আহে ইয়াত আৰু মানে ইয়াত আপোনাৰ এটা কেলেংকাৰী চলি আছে ইয়াতে গতিকে এটা উচিত তদন্ত বিচাৰো এইটোৰ ওপৰত নহলে কিন্তু আপোনাৰ বিগত আহা দিনকেইটাত কিন্তু আপোনাৰ আন্দোলন হ'ব কিন্তু অসমত ওচৰতে থাকো এতিয়া যিহেতু আপোনাৰ অসমৰ এটা ৰত্ন হেৰাই গৈছে জুবিন দা আমাৰ অতি সকলোৱে মৰমৰ আছিলে গতিকে তাৰ পিছত আপোনাৰ হাত আছে আপোনাৰ এইজন আপোনাৰ শ্যামকানু মহন্ত এইজন আপোনাৰ এজন সাংস্কৃতিক বিভাগৰ লগত জড়িত থকা মানুহ হয় তাত আপোনাৰ চাওক এটা অট্টালিকা কেনেকৈ গঢ়ি উঠিছে চাওক ইয়াত আৰু মানুহজন বিৰাট অভদ্ৰ মানুহ হয় ইয়াত কৈছে অলৰেডি আমাৰ ওচৰৰ মানুহো কৈছে অভদ্ৰ মানুহ হয় আৰু ইয়াত সদায় আপোনাৰ মদৰ পাৰ্টি চলে আৰু যেনেকৈ মই ইয়াত আপোনাৰ পাইছো মই ওচৰত থাকো আপোনাৰ ওচৰত থাকো আৰু যেনেকৈ আপোনাৰ অলৰেডি যোৱাকালি নিচিতা গোস্বামী এটা ভাষ্য দিছিলে যে 21 তাৰিখে তেখেত ঘূৰি আহিছিলে ছিংগাপুৰৰ পৰা তেখেতে একো গম নাপায় কিন্তু ইয়াত মই আপোনাৰ নিচিতা গোস্বামীক আপোনাৰ 4-5 দিন মই দেখা পাইছো ৰাতি 11 বজাত এইবোৰ ওলাই যোৱা কাৰণ মই ডিউটিৰ পৰা আহোঁ মই এইটো ৰাস্তাদি আহোঁ ইয়াৰ ওচৰতে মোৰ ঘৰ আৰু আহিলেও ইয়াত আপোনাৰ ৰাস্তাত গাড়ী থাকিলেও আপোনাৰ ৰাস্তা এৰি নিদিয়ে আমি খাতিৰ নকৰে মানে হৰ্ণ বজাব নোৱাৰো ডাঙৰ মানুহ হয় ক'ব নোৱাৰো কাৰণ তেখেতৰ আপোনাৰ ককায়েক থাকে আপোনাৰ ইয়াত আপোনাৰ প্ৰাক্তন ডিজিপি আছিল আপোনাৰ ভাস্কৰজী মহন্ত গতিকে এই আপোনাৰ কেছটো উচিত তদন্ত বিচাৰো আমি আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ কি কয় হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছো তেখেতে বহুত ছাপোৰ্ট কৰি আছে জুবিনদাৰ মৃত্যুত গতিকে তেখেতে যেন আপোনাৰ ইয়াৰ উচিত তদন্ত কৰি আপোনাৰ আমাৰ জুবিনদাক আমাৰ মাজত সদায় জীয়াই ৰাখে আমাৰ মাজত আপোনালোক যিহেতু জুবিনদাক মাৰা মানুহ এইজনে হয় ইয়াতে আহিছে আজি কেইবছৰমান আগতে ইয়াতে বহুত অত্যাচাৰ কৰে ৰাতি মদৰ পাৰ্টি কৰে ইয়াতে ইহঁতে গোটেইবোৰ ইয়াতে মিডিয়াৰ বহুত কিছু মানুহ আহে ইয়াতে ৰাতি মদৰ পাৰ্টি কৰে আৰু এইজন মানুহে জুবিনদাক খাওঁ জুবিনদাক আমাৰ পৰা নিয়ম দিছো ইয়াৰ পুৰা শাস্তি হ'ব লাগে জুবিনদাক জীয়াই থাকোঁতে ইহঁতে মাৰিলে জুবিনদাক আপোনালোকে ইয়াৰে মানুহ সুধি লওক ইয়াতে আপোনাৰ মদৰ পাৰ্টি কৰে ৰাতি মদৰ পাৰ্টি কৰে ইহঁতে গোটেইবোৰ আহি কি অত্যাচাৰ পায় ইয়াতে অহংকাৰ তাৰ মানুহে অহংকাৰ মানুহক মানুহ বুলি নাভাবে এইজন মানুহে জুবিনদাক মাৰিছে থাকে গোটেইবোৰ থাকে ইয়াতে গোটেইবোৰ থাকে কিন্তু জুবিনদাৰ কেছটো হোৱাৰ পাছৰ পৰা ইয়াতে কোনো নাই খালি দুজনমান চিকিউৰিটি আহে থাকে ৰাতি লাইট জ্বলাই আমি চাই আছো তেখেত আহিছে নাই আহিছে আমি চাই আছিলো কিন্তু এতিয়ালৈকেতো অহা নাই এতিয়ালৈকে আৰু তেখেতৰ ককায়েকৰ ঘৰৰ আগত আপোনালোকে নিশ্চয় জানে তো আমি এটাই কথা ইতিমধ্যে জল পট হৈছে যে জুবিনদাক হত্যা কৰা গৈছে আৰু এই হত্যাকাৰী আমাৰ এই ইয়াতে আছিলে এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুজনৰ শাস্তি হ'ব লাগে ইতিমধ্যে সকলোৱে জল পটকে পাইছে প্ৰমাণ হৈছে যে জুবিনদাক মাৰা মানুহ এওঁলোকে আমি এটাই কথা কৈছো আইনক নহয় অসমৰ ৰাইজক কৈছো যে উচিত বিচাৰ হ'ব লাগে আৰু জুবিনদা শান্তি